এয়া চাওক বগৰী আজি বগৰী খুন্দা খাম পুৰা। ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গীতুমণি কুকিং এণ্ড ব্লগিং। আৰু আজি ষ্টাৰ্ট কৰি দিলোঁ এয়া খুৰীহঁতৰ পিছফালৰ পৰা, মানে ইয়াতে বগৰী এটা পুৰা এক থহা বগৰী হৈ গ'ল। হেল্ল' গাইজ, এয়া চাওক বতৰটো আজি কেনেকুৱা কৰিছে। আৰু আজি এনেকুৱা বতৰত যে বগৰী খাব পাৰিম, বগৰী খুন্দি খাব পাৰিম, একেবাৰে ভাল নালাগিব। অলপ ৰ'দ দি থাকিলেহে বগৰী খুন্দা খাই ভাল লাগে। তাৰ কাৰণে আজি বগৰীটো আনিলোঁ, কিন্তু আজি নুখুন্দো, কালিলৈ খুন্দা খাম। আজি আপোনালোকক বতৰটো দেখাইছোঁ চাওকচোন। আৰু লগতে আপোনালোকক দেখাওক আজি যোৱাকালি মই ভেন্দি ৰুলোঁ আৰু ভোল ৰুলোঁ, ইয়াতে কি ৰুলোঁ দেখাই আছোঁ আপোনালোকক চাব। যোৱাকালি এইটো টাবতে ভেন্দি নহয়, এইটো নেচেৰা ৰুইছোঁ। আৰু এয়া চেৰি টমাটৰ মানে বিলাহী দেখিছেনে, কণ বিলাহীবিলাক পকি আছে, ছিঙি লৈ যাম অলপ পিছত। আৰু এইফালে এইডাল বগা গোলাপ। আৰু এয়া চাওক, এইডাল মই শ্বৰ্ট ভিডিঅ' দি থৈছোঁ। এইডাল গছৰ আচলতে কিমান বছৰ হৈছে জানেনে? এয়া 20 বছৰ হৈছে, 2003তে মই ৰুইছিলোঁ। আৰু এতিয়া চাওক, আৰু এয়া বনচাই হয়, মই কাটি মেলি ধুনীয়াকৈ মানে শিপা চিপা কাটি ধুনীয়া কৰি ৰাখি থৈ দিওঁ। মে' মাহৰ 5 তাৰিখে ৰুইছিলোঁ। এয়া চাওক 20 বছৰীয়া মোৰ বনচাই জোপা আহঁত গছৰ। আৰু বাকী এইবিলাকতো আপোনালোকক দেখাইছোৱে। আৰু এয়া মধুৰিআমডালৰ ওচৰতে ইয়াতেও নেচেৰা ৰুইছোঁ যোৱাকালি, আপোনালোকক গুটি ৰুওঁতে দেখুওৱা নহ'ল। ইয়াতে ভেন্দি ৰুইছোঁ, ইয়াতে ভেন্দি। আৰু এইফালে আপেলডাল চাওক কিমান ডাঙৰ হৈছে গাইজ। এয়া আপেলডাল মই নিজে গুটিৰ পৰা গজাই পেলাই আপেলডাল ৰুইছোঁ চাওকচোন। সেয়া দেখিছেনে কিমান ডাঙৰ হৈছে। আপোনালোকে আশীৰ্বাদ কৰিব যাতে লাগে। আৰু এয়া আমাৰ ৰামপুৰত প্ৰথম আপেল লগা দেখাব পাৰিম মই ভিডিঅ'ত। এনে সচৰাচৰ আমাৰ ইয়াতে আপেল গছ নাই, এইডালে ফাৰ্ষ্ট হ'ব কিজানি, আৰু যদি আছে গমো নাপাওঁ, কিন্তু মই জনাত নাই আৰু। আৰু এইফালে চাওক গাইজ, এয়া ডালিম দেখিছেনে, ডালিম ফুলি আছে, কিন্তু কোনোদিনে লগা নাই ডালিমডাল। এয়া 5 বাৰমান ফুলিলে, কিন্তু কিয় নালাগে গম নাপাওঁ। আপোনালোকে যদি ইয়াৰ কাৰণটো জানে তেতিয়াহ'লে জনাব। কাৰণ ইয়াতে মই চব সাৰ চাৰ পানী চানী চব ঠিকমতে দিওঁ, কিন্তু ফুলে নালাগে। তাৰপিছত ইয়াতেও ভেন্দি ৰুইছোঁ, যোৱাকালি আলু, মানে যোৱাকালি ভিডিঅ' কৰা নহ'ল, আলু ইয়াৰ পৰা ওলাইছিলোঁ। আৰু এইফালে পালেং জোপা চাওক, গুটি হ'বৰ কাৰণে দি থৈ দিছোঁ। আৰু আজি ভাবিছোঁ এইখিনিতে ভিডিঅ'টো সামৰোঁ। আৰু যদি কিবা দেখা, ইয়া চাওক বিলাহীজোপা চাওক, ইয়াতে ভোলৰ গুটি ৰুই থৈছোঁ। আৰু এইফালে বিলাহী ফুলিব ধৰিছে, অৱতৰত হৈছে মানে পিছত হ'ল, আৰু এতিয়া ফুলিব লৈছে। আৰু এতিয়া ভিডিঅ'টো সামৰিম নেকি, পিছত যদি আৰু কিবা দেখাব লগা থাকে দেখাম, আৰু যদি নাথাকে এইখিনিতে ভিডিঅ'টো সামৰি পেলাই সমাপ্ত কৰি দিম। কাৰণ বেছি দীঘল হ'লে আপোনালোকে চাবলৈ বেয়া পায়। আৰু আজি ভিডিঅ'টো কেনেকুৱা পায় কমেণ্ট কৰি জনাব। কাৰণ মই ৰোৱাখিনি যোৱাকালি ভিডিঅ' কৰা হ'লে দিব পাৰিলোঁ, আৰু পিছত ফুল বাগিচাটো আগতে দেখুওৱা হৈছে, ইয়াতে আৰু নেদেখাওঁ। বাকী এইডাল চাওক, এইডাল কমলা হৈছে নিজে লাগেনে নেলাগে নাজানো, গুটিবিলাক পৰে হয় গছবিলাক, কিন্তু নালাগে দেখোন। ইমান যত্ন কৰোঁ, এই গোলাপডাল ফুলে আৰু সেয়াই। ঠিক আছে তেতিয়াহ'লে ভিডিঅ'টো সামৰিছোঁ, আকৌ লগ পাম নতুন এটা ভিডিঅ'ত। বতৰটো দেখিছেনে, বগৰী খুন্দা আজি খোৱা নহ'ল, অহাকালি নিশ্চয় খাম আৰু আপোনালোকক ভিডিঅ' কৰি জনাম। ঠিক আছে, বাই বাই।